প্ৰথমে কথা পাতো পাৰ্লেজি বিস্কুটৰ বিষয়ে। পাৰ্লেজি বিস্কুটৰ ইতিহাস প্ৰায় 82 বছৰ আগৰ। এতিয়া আৰম্ভণি হৈছিল মুম্বাইৰ ভিলে পাৰ্লেজি নামৰ এখন ঠাইত 1929 চনত। সেই সময়ত ব্যৱসায়ী মোহনলাল দয়ালে এখন বন্ধ ফেক্টৰী কিনি তাত কনফেকশনাৰী অৰ্থাৎ চকলেট, টফি আদিৰ উৎপাদন আৰম্ভ কৰিছিল। অলপ দিনৰ ভিতৰতে পাৰ্লে কোম্পানীয়ে দ্ৰুতগতিত সাফল্য আৰম্ভ কৰিলে আৰু 1947 চনৰ পৰা পাৰ্লেজি বিস্কুটৰ পেকেটত এজনী সৰু গুৰিয়াৰ ছবি ছপা হ'ব ধৰিলে। এই ছবিখনক লৈ বহু আলোচনা হৈছিল। বহুতে কৈছিল যে নাগপুৰৰ নীৰু দেশপাণ্ডেৰ ছবি, কিন্তু কিছুমান বছৰৰ আগতে কোম্পানীৰ প্ৰজেক্ট মেনেজাৰে স্পষ্টকৈ কৈছিল এই ছবিখন সম্পূৰ্ণ কল্পিত। 1960 চনত শিল্পী মদনলাল দয়াই এই ছবিখন আঁকি তৈয়াৰ কৰিছিল যদিও এই নামটো নীৰু দেশপাণ্ডেৰে সম্পৰ্কিত হৈ জনপ্ৰিয় হৈছিল। এবাৰ দেশপাণ্ডে মহিলাৰ বয়স প্ৰায় 65 বছৰ আৰু তেখেতে বৰ্তমানো নাগপুৰত থাকে কোৱা হয়। যেতিয়া তেখেতে 3-4 বছৰৰ আছিল তেতিয়া তেওঁৰ পিতৃয়ে ছবি তুলিছিল আৰু সেই ছবিখনে কোনোবাই পাৰ্লে কোম্পানীৰ লগত দিয়াত পৰিচিত হৈ পৰে। এতিয়া আহো নিৰ্মা ৱাশ্বিং পাউডাৰলৈ। নিৰ্মা ৱাশ্বিং কোম্পানীৰ আৰম্ভণি হয় 1969 চনত। গুজৰাটত কঞ্চন ভাই পটেলে কোম্পানীটো আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁ ঘৰ গৈ নিজৰ হাতেৰে এই পাউডাৰ বিক্ৰী কৰিছিল। কিন্তু পেকেটত এই সাদা ফ্ৰক পিন্ধা কইনাৰ ছবিখন কেনেকৈ আহিল? এইখিনিতে গল্পটো হৃদয় বিদাৰক। কঞ্চন ভাইৰ এজনী সৰু কন্যা আছিল, নাম নিৰুপমা, যাক তেওঁ স্নেহেৰে নিৰ্মা বুলি মাতে। তেওঁ তেওঁৰ প্ৰিয় কন্যাটোক চকুৰ সন্মুখৰ পৰা কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰিছিল। কিন্তু নিয়তিৰ খেল, এজন দিন নিৰুপমাৰ এক্সিডেণ্ট হৈ অকালতে মৃত্যু ঘটিল। এই ঘটনাই কঞ্চন ভাইৰ ভিতৰত পৰা সম্পূৰ্ণ ভাঙি পেলালে। তেওঁৰ সপোন আছিল কন্যাজনীয়ে একেদিনে ডাঙৰ নাম কমাই দেশলৈ গৌৰৱ আনি দিব। কিন্তু সপোন পূৰণ হোৱাৰ আগতেই মৃত্যুৱে হাপতি ল'লে। তেতিয়াই তেওঁ শপত ল'লে, মই মোৰ কন্যাক অমৰ কৰি ৰাখিম। সেইকাৰণে তেওঁ নিজৰ নতুন ব্ৰেণ্ডৰ নাম দিলে নিৰ্মা আৰু পেকেটত নিজৰ কন্যা নিৰ্মাৰ ছবি ছপাবলৈ ধৰিলে। আজিও যদিও নিৰ্মা এই পৃথিৱীত নাই, কিন্তু তেওঁৰ মুখমণ্ডল নিৰ্মা ৱাশ্বিং পাউডাৰৰ জৰিয়তে সকলোৰে হৃদয়ত অমৰ হৈ আছে। বন্ধুসকল, আপুনি আগতেই জানিছিলনে পাৰ্লেজি আৰু নিৰ্মাৰ পেকেটত থকা এই দুইজনী কইনাৰ গল্প? আপোনাৰ মতামত আমাক কমেণ্টত লিখি জনাব আৰু এনে ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।